সকলোকে ধন্যবাদ জনাই এনে মাংগলিক অনুষ্ঠানত উপস্থিত আছোঁ। বৰ্তমান এনে ভিৰ ভাৰ দেখা গৈছে। প্ৰথমে মই আজি কইনাকালৰ যি দেউতাক তেখেতক মই সুধিব বিচাৰিছোঁ। আচ্ছা, বিভিন্ন সময়ত অসমীয়া সমাজত কইনাকাল দেখা যায়। সেয়ে কইনাকালৰ কেইদিনীয়া আছিলে আপোনালোকৰ কইনাকাল? দেউতাক কইনাৰ দেউতাক নমস্কাৰ। 9 দিনীয়া আছিলে আমাৰ বিয়াখন। 9 দিনীয়া। ধন্যবাদ। আপুনি ক'বলৈ যায় চাগে? মই অকণমান তেখেতক পৰৱৰ্তী সময়ত লগ পাম। বৰ্তমান তেওঁ এটা ব্যস্ত আছে, সেয়েহে মই ৰাইজক দেখুৱাবলৈ মই চেষ্টা কৰিম। আহিব এয়া চাওক, এনে এটা মাংগলিক অনুষ্ঠান আমাৰ অসমীয়া সমাজত যিকোনো চলি থাকে। আপোনালোকে গেটত চাওক যি সুন্দৰভাৱে উলহ মালহ ভিৰ ভাৰ দেখা গৈছে। সেয়েহে সকলোকে মই ধন্যবাদ জনাইছোঁ। তেখেতলোকৰ কইনাকালৰ যি আমাৰ শান্তি বিয়া বুলি কয়, তেখেতলোকৰ লগৰীয়াসকলো আছে। আচ্ছা, কোনোবাই কওকচোন বাৰু আজি ভাল কেনেকৈ কোনে ক'ব পাৰিব? কওক, যিকোনো কেনেকুৱা লাগিলে তুমি ক'বা। কেনেকুৱা লাগিলে আজি? ভাল লাগিছে নে কেনেকুৱা লাগিছে সেইটো ক'বলৈ কেনেকুৱা লাগিছে? ভাল লাগিছে ন? আচ্ছা, কইনাজনীৰ নাম কি আছিলে আজি? কইনাজনীৰ নাম কোনোবাই জানে? কি নাম? দীপলীনা সোণোৱাল। দীপলীনা সোণোৱালৰ আজি কইনাকালৰ আইতা আজি আপোনালোকৰ যি কইনাকাল ভাঙিলে পৰিয়ালে অতি সুন্দৰভাৱে ভাল হৈছে, চলি গ'ল ন? আইতাক যে অতি সুন্দৰভাৱে আইতাকে তেখেতে ক'ব বিচাৰিছে যে আজি কইনাকালৰ যি আছিলে অতি সুন্দৰভাৱে তেখেতে কইনাকালৰ দুখ ভাঙিলে। ৰাইজে গ'লগৈ চাগে ন? আচ্ছা, গোপিনী কাম শেষ হ'ল। কিবা উঠিছিলে নেকি মঙলত? বাৰু এইটো 3 দিন বৰ থাকিব লাগে, আজি শেষ নহ'ল। 3 দিনৰ পাছত শেষ হ'ব। জনকে জনাইছে যে তেওঁলোকৰ মংগলিক কাৰ্যসূচী 3 দিন বৰ ৰাখিব লাগিব। আমাৰ কইনাকালত কি দুখ থাকিলে দুখ ভাঙে, সেই আইতাকে কৈছে বিশেষ একো দিবলগীয়া নাই, মাত্ৰ 3 দিন বৰ ৰাখি হ'ব। এটা গেট পৰিৱেশিত মংগলিক কাৰ্যসূচী বিভিন্ন সময়তে অসমীয়া সমাজৰ আমাৰ দেখা যায় পৰম্পৰা শান্তি বিয়া উপলক্ষে। সেয়েহে আমি সকলোকে পৰিলক্ষিত যিদৰে সুন্দৰভাৱে তেওঁলোকে নৃত্য কৰি আহিলে। আপোনাৰ ক'ৰ হৈছে বাৰু? ধেমাজি কি লাগে? কইনাৰ বাইক। কইনাৰ বাইক। আপুনিও ধেমাজি চাগে হয়নে? ঢকুৱা আমাৰ হেৰিত পেটু পৰিয়ালৰ ন? ধন্যবাদ। চিনি পোৱা যেন লাগিছে। আহি আছে আইতাকৰ লগত আলহীও আহি আছে, সকলোৱে সুন্দৰভাৱে আহি আছে। আমাৰ কেমেৰা এবাৰ লওকচোন বাৰু। এয়া আমাৰ কেমেৰামেন, তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ স্ক্ৰীণত যি কেমেৰা হৈ আছে পৰিলক্ষিত হৈছে, লোৱা হ'ল। তেখেতো আহি আছে, আইতা আছে সুন্দৰভাৱে। কইনা আপুনি কি হয়? কইনাৰ বৰমাক অতি সুন্দৰভাৱে আজি তেখেতলোকৰ বৰমাহঁতে অনুষ্ঠানটো পৰিৱেশন কৰে। বিভিন্ন সময়তে দেখা যায় এতিয়া ভিৰ ভাৰ চব কিদৰে সুন্দৰভাৱে আহিছে। আপুনি কইনা কি হয়? কইনাৰ মামীয়ে কইনা কি? ধন্যবাদ। আপোনাক চিনি পোৱা নাই কিন্তু ক'ৰ হৈছে আপুনি? ধন্যবাদ। সকলোকে চিনি পাইছোঁ। এয়া কইনা সখীয়েক। এতিয়া ভিৰ খোৱা কেনেকৈ ভাল হ'ল? অতি সুন্দৰ হ'ল। এতিয়া বৰ্তমান গোপিনীসকলৰ বিবাহ চলি আছে, তথাপিও সুন্দৰভাৱে চব আপোনাৰ খোৱা বোৱা হ'লনে? ভাল হৈছে খোৱা? ধন্যবাদ সকলোকে। খেদা দিলে কোনোমতে আহিলো বাচি মনা দেহাৰ কি মনা পাখৰ আজি মংগলিক কাৰ্যসূচী কইনাকালত আমাৰ কণমানিজনী আজি কইনাকাল। সেয়ে তেখেতৰ পৰা মই জানিব বিচাৰিম, কি নাম আছিলে তোমাৰ? দীপলীনা সোণোৱাল। তেখেতৰ লগৰীয়া এয়া আজি সুন্দৰভাৱে তেওঁ মংগলিক কাৰ্যসূচী আজি পৰিয়ালত যি সুন্দৰভাৱে আজি এই অনুষ্ঠানটি যি ৰাইজক আমোদ দিলে বা ৰাইজক যি শুশ্ৰূষা কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। এয়া চব গেটৰ মুখত তেখেতক মই লৈছোঁ। এয়া সুন্দৰভাৱে অথনি এটা বেলেগ ৰূপত আছিলে, কিন্তু মই সেইটো স্ক্ৰীণ ল'ব নোৱাৰিলোঁ। বৰ্তমান বেলেগ এটা স্ক্ৰীণত তেওঁ আছে, তথাপিও সুন্দৰভাৱে আছে। পৰৱৰ্তী সময়ত তেখেতক আকৌ পুনৰবাৰ সুধিম। এয়া তোমাৰ কি নাম আছিলে? নমস্কাৰ, মোৰ নাম অনুষ্কা অঞ্জু হাজৰিকা। এয়া তুমি কি নাম আছিল তোমাৰ? মই তোমাকে কোন বুলি ভাবিছোঁ। তুমি কিয় আঁতৰি গৈছা? কাষত থাকিব লাগে আকৌ, ইয়ালৈ আহা। তুমি হ'ব বাৰু, তোমাক পৰৱৰ্তী সময় লগ পাম দেই। ধন্যবাদ থাকিল, নমস্কাৰ। কাষে চাপি চাপি মাৰিলে চকুৰে কাকৈ গাত বন্ধু জ্বলিছে গাতৈ গাত শুনি তোৰ মাতৰ মাতৈ মাত চেকচেকি পৰুৱাই কামোৰে টানিলে চেকচেকি পৰুৱাই কামোৰে টানিলে পিছৰ ওচৰলৈ যাওঁ।
আপোনালোকে চাইছে অতি সুন্দৰভাৱে মংগলিক কাৰ্যসূচী তেওঁলোকৰ নিজৰ জাতি তেওঁ পৰিয়ালে একাজলি মৰম চেনেহ আগবঢ়াই আশীৰ্বাদ আগবঢ়াই কিদৰে চলিব পাৰে আজি শান্তিভাৱে অসমীয়া সমাজত কিদৰে চলে এয়া একাজলি মৰম দিব তেখেতৰ আঁতৰে পাতে আছে চাগে ন কেতিয়া আহিলে আপুনি আৰু আহিছে হেৰি আমাৰ দেও আহিছে ন ধন্যবাদ এয়া আমাৰ সকলোৱে উপস্থিত আছে এনেদৰে আমাৰ মংগলিক কাৰ্যসূচী আপুনি কি হৈছে পেহাক না কি আছিলে কইনাৰ মই জিঠু এয়া জিঠুক তেওঁ সদূৰ ধেমাজিৰ পৰা আহি আছে সি যোৱাকালি তেখেতক লগ পাইছিলোঁ আপুনি তেখেতক চিনি পাইছোঁ এয়া আমাৰ হেৰি পেগু মানে খোৱা বোৱাত কিদৰে চলে সেই খোৱা বোৱাৰ বস্তুকেইটাৰ নামহে তেখেতে ক'ব বিচাৰিলে বৰ্তমানৰ ইয়াৰ পৰিলক্ষিত হৈছে খোৱা বোৱা এনেদৰে চলি আছে বৰ্তমান ইয়াৰ পৰাই আজি পুৱা 8টা বজাৰ পৰা তেখেতলোকে এনেদৰে মংগলিক কাৰ্যসূচীত খোৱা বোৱা আগবঢ়াইছিলে আজি ইয়াক আহি পৰৱৰ্তী সময় অন্তিম সময়ত আহি পৰিছে সকলোৱে এনেদৰে সুন্দৰভাৱে তুমি কেতিয়া আহিলা হ'ল ভাল ন তোমাৰ এয়া আপুনি কইনাৰ কি হয় বাৰু কি হয় কইনা মানি এতিয়া সুন্দৰভাৱে কৈছে আজি দিনটো ভালকৈ গ'ল চাগে ন একদম ভালকৈ গ'ল আৰু দিনটো আছে এই খৰিয়া ঘৰ তেখেতলোকে বিভিন্ন নিজৰ খাদ্য অনুসাৰে তেখেতলোকে শান্তিভাৱে এনেদৰে পৰিলক্ষিত কৰা দেখা যায় পৰিয়ালৰ বিভিন্নজনে বিভিন্ন সময়ত তেওঁলোকৰ সহায় হাত আগবঢ়াই ইয়াত আমাৰ যি খাদ্য তেখেতলোকৰ ইয়াৰ খাদ্যৰ ৰুম খাদ্যৰ ভঁৰাল ইয়াত সুন্দৰভাৱে বৰ্তমানো খাদ্য বনাই আছে সদূৰত হোৱা আমাৰ আলহীসকলে ধন্যবাদ থাকিলে আপোনালোকলৈ পৰৱৰ্তী সময়ত আহিম কইনা কি হয় কইনা মোমাইক যিভাৱে তেওঁ সহায় কৰিব সেইবাবে আমাৰ তাৱৈদেউ আছে তাৰ কেতিয়া আহিলা বাৰু ৰাতিপুৱা পৰা আছে চাগে তেওঁ ৰাতিপুৱা পৰা আছে অতি সুন্দৰভাৱে চাওক খোৱা বোৱাৰ যতন ইতিমধ্যে সকলো তাৱৈ তুমি আছা ন সুন্দৰভাৱে হৈ আছে খোৱা বোৱা নহয় জানো সুন্দৰভাৱে সেইকাৰণে এনেকৈ বিভিন্নজনে বিভিন্ন সময়ত তেওঁলোকক সহায় হাত আগবঢ়োৱা দেখা যায় তেওঁৰ আমাৰ দীপন সোণোৱাল তেখেত আমাৰ ৱাৰ্ড মেম্বাৰ তেখেতৰ ঘৰত আজি আহি মেম্বাৰসকলে অতি জাক জমতাৰে যি কাৰ্যসূচী তেখেতলোকে আগবঢ়াইছে তালৈ আমি ধন্যবাদ জনাইছোঁ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহি আলহীও আছেহি সকলোকে আমি ধন্যবাদ জনাইছোঁ মোৰ চেনেল যোগেদি আপুনি ৰান্ধনীসকলক দেখিলোঁ বাৰু কইনা আপুনি কি হয় মই বৰ্তা এয়া কইনা বৰদেউতা কি সুন্দৰভাৱে তেখেতে আজি পৰিচালনা কৰিলে তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ সকলোৱে সেয়েহে ৰাইজক বৰ্তমানৰ খোৱা বোৱা চলি আছে চাগে বৰ্তমানৰ খোৱা বোৱা চলি আছে বিভিন্ন প্ৰান্তৰ বিভিন্ন সময়ত আহি আছে বৰ্তমানলৈকে ৰাতিপুৱা প্ৰায় 8টা বজাৰ পৰা দিয়া হৈছে নেকি 8টা নহয় আপোনাৰ 11টা বজাৰ পৰা তেওঁলোকে বিভিন্ন ৰাইজক এনেদৰে মংগলিক কাৰ্যসূচীত আহি সকলোকে সহায় হাত আগবঢ়াৰ লগতে তেখেতক সহায় কৰিলে আহিছা কেতিয়া আহিলা খোৱা বোৱা ভালকৈ বনোৱা ৰেডি হ'ল আমি ভাতটো বনালোঁ ভালকৈ আমাৰ বন্ধু হয় তেখেতসকলে অতি সুন্দৰভাৱে জনাই মোক সোধকচোন আপুনি কেতিয়া আহিলে মোক সোধক এবাৰ আপুনি আচ্ছা আপুনি কেইটা বজাত পালে মই এয়া জাষ্ট পাইছোঁ মই বেলেগ কাম এটাত বাহিৰলৈ গৈছিলোঁ অসুবিধা আছে নেকি ইয়াত ইমান দেৰি হ'ল যে আপোনাৰ সেইটোৱে ক'ব বিচাৰিছোঁ মই সোনকালে কৰিম বুলি বেলেগ এটা ঠাইলৈ যোৱাৰ কাৰণে মই অসুবিধা হ'ল সেইকাৰণে মোক ক্ষমা কৰিব এই বিয়াখনত আপোনাৰ কিবা প্ৰব্লেম আছে নেকি নাই মই প্ৰব্লেম একো দেখা নাই মই মোৰ যোগেদি চেনেলৰ যোগেদি জনাব বিচাৰোঁ যে এনে এটা মংগলিক কাৰ্যসূচী যে অতি সুন্দৰভাৱে হয় আমাৰ অসমীয়া সমাজত তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক বহুত ধন্যবাদ থাকিলে আপোনালোকৰ চেনেলটোৰ কাৰণে আপুনি এই বিয়াখনত সুন্দৰভাৱে চলাই যোৱাৰ বাবে আপোনাৰ কিবা অসুবিধা আছিলে নেকি নাই একো অসুবিধা নাই আমি দেখিছোঁ যি কাৰ্যসূচী আপোনালোকে বনাই আছে চলাই আছে সেই কাৰ্যসূচী সুন্দৰ আৰু ভাল দেখিছোঁ পৰৱৰ্তী সময়ত আমি খুব ভাল পালোঁ আপোনালোক ধন্যবাদ নমস্কাৰ থেংক ইউ তেখেতে ক'ব বিচাৰিছে যে মই ইয়াত উপস্থিত থকাৰ বাবে অতি সুন্দৰ আৰু ভাল হৈছে বুলি তেখেতে কৈছে মই ক'ব নোৱাৰোঁ কিদৰে ভাল বেয়া সেই কথা আপোনালোকে পৰৱৰ্তী সময়ত জনাব পাৰিব বৰ্তমান এয়া আমাৰ ভাইটিসকলে খাইছে চব্জি কেনে আছে চব্জি নেপালোৱে চব্জি মানে আহি আছে চব্জি আহিছে কিয় নাপাব তেওঁলোকে চব্জি পাইছে কিয় নাপাব এয়া কইনাৰ কিবা হয় কইনা কি হয় আচ্ছা আপোনাক মই কইনাৰ দৰাই তেখেতে কওক কিবা ক'ব আপোনাৰ অকণমান এইফালে বাহিৰলৈ অকণমান নিমন্ত্ৰণ আছে কিহৰ কাৰণে